Hi guys, welcome to my YouTube channel JYOTI Vlogs. আৰু আমাৰ আজি আহি আছো হিৰম্বা মন্দিৰ। এইটো মোৰ ভাগিন আছে লগত। মই ভাগিনক লৈ আহিছো আৰু ভাগিনে অলপ দেৰি কৰি দিলে। ই ৰাতিপুৱা উঠোতে অলপ দেৰি কৰি দিছে, সেইকাৰণে আমাৰ দেৰি হ'ল আৰু 1 ঘণ্টা আগত পাব লাগিছিল আহি। আৰু তুমি কিবা কৈ দিয়া। আমাৰ ভিডিওটো সকলোৱে চাব। কেনেকুৱা লাগিছে? আমি এতিয়া পাই গৈছো আহি মন্দিৰটো পাই গৈছো। বলক আমি মন্দিৰকে দেখাই দিছো মেইন গেটটো। আৰু এই মন্দিৰটো ৰাতিপুৱা 8টা বজাত খোলে আৰু 6টা বজালৈকে থাকে, কাৰণ ৰাতি মানুহ নাহে। তাৰপিছত আৰু ইয়াতে হেৰি লিখা আছে হিৰম্বা বাথৌ থানচালি আৰু জায়গা হিৰম্বাপুৰ চাৰিআলি, ওদালগুৰি BTAD হয় আৰু 1972 ইয়াত স্থাপিত কৰা হৈছিলে। আৰু এতিয়া আমি ফাইনেলি মন্দিৰটো পাই গ'লোঁ আৰু মন্দিৰৰ ভিতৰৰ লগত আমি সোমাই আছোঁ। এতিয়া বলক এইবিলাক দেখাই আছোঁ আমি এইবিলাক এবাৰ চাই লওক। এইবিলাক এই মন্দিৰটোৰ গেটটো এইটো হয়। মন্দিৰটো সোমোৱাৰ লগে লগে এইখন ফিল্ড আছে, ফিল্ডৰ আৰু এই ঘৰ দুটা যি দেখিছে, এই দুটা ঘৰত মানে মিটিং বা কিবা ধৰ্মীয় অনুষ্ঠান বা কালচাৰেল প্ৰগ্ৰেম। সেই মন্দিৰৰ ভিতৰৰ সেই দেখুওৱা ভাগটো আমি পাই গৈছোঁ। ভিতৰত সোমাই যাম এতিয়া। ইয়াত কিবা কিবি লিখা আছে, বড়ো ভাষাতে লিখা আছে। তাৰপিছত আৰু এইফালেও লিখা আছে কিবা, একে লিখা আছে। আৰু ভিতৰৰ ভাগটো চাওক, ইয়াৰ পৰা দেখাই দিছোঁ। এইটো মেইন গেটটো হয় ইয়াতে। বাহিৰৰ গেটটোৰ পৰা ভিতৰত আৰু এটা গেট আছিলে, এইটোৱে হ'ল গেটটো, মেইন গেট। মন্দিৰ পামগৈ এতিয়া, সেইটো মন্দিৰটো আগত আছে। আৰু ইয়াতে এইখন চাই লওক। এতিয়া মানে জোতা চেণ্ডেল থৈ যাব দিছে, আৰু সেইকাৰণে আমি জোতা চেণ্ডেলবিলাক ইয়াতে থৈ যাম। আৰু এইটো মন্দিৰ, এতিয়া আমি এই মন্দিৰটোৰ ভিতৰত সোমাই আছোঁ। ধুনীয়াকৈ গৈ আছোঁ, সোমালোঁ আৰু গোটাই টাইলছ খোৱা আছে। এইবিলাক গোটাই টাইলছ হয় এইবিলাক। চাই লওক কি ধুনীয়া লাগিছে, টাইলছ কিমান ডাঙৰ মন্দিৰ। চাই লওক এবাৰ, ধুনীয়া লাগিছে। আজি প্ৰথম আহিছোঁ, ভাল লাগিছে। মন্দিৰ চাই লওক, কিমান ধুনীয়া মন্দিৰ হয় এইটো। মন্দিৰৰ ভিতৰত এতিয়া, আৰু মন্দিৰৰ মানে কি পূজাৰীয়ে পূজা কৰি আছে, তাৰপিছত আমাক যাব দিব। আৰু এতিয়া আমি এই মন্দিৰটো চাইছোঁ, ইমান ধুনীয়া লাগিছে। আমি ইয়াতে বহি দিছোঁ, ইয়াতে ভাত খাব পাৰি। ইয়াতে দেখি সুন্দৰ হৈ আছে ঠাইবিলাক, অলপো ধূলি নাই। চাওক এতিয়া অলপো ধূলি নাই। এইটো আমি ভিতৰত সোমাই আছোঁ, মন্দিৰটোৰ ভিতৰত আমি পূজা কৰিম। অলপ ভগৱানক ভাবি লওঁ। আৰু আমাৰ এতিয়া পূজা কৰা হৈ গ'ল। আমি বাহিৰৰ ফালে গৈ আছোঁ, আৰু বাহিৰত যদি কিবা আছে আমি দেখুৱাম। আৰু বলক আমি গৈ আছোঁ, ঘৰৰ ফালে যাম এতিয়া। আৰু মোৰ ভাগিন আগত দেখাই আছোঁ। এইবিলাক আমি এইফালে যিবিলাক মানে জিৰাব পৰা ঠাই বনাই থৈছে। আৰু এইফালে গছত এইবিলাক চাই ধুনীয়াকৈ মানুহ বহিব পাৰে। আৰু আমি আহি এইখিনি পাইছোঁ। আহি মন্দিৰৰ ভিতৰত কিছুমান বস্তু, ধুনীয়া বস্তু আছে। এই ধুনীয়া বস্তুৰ ভিতৰত এইটো চাওক, শহাপহু। এইটো শহাপহু, এইটো চাই ল'ব। এইটো দৌৰি আছে, ওচৰত অহা নাই ভয়তে। চুই দেচোন, অলপ আগুৱাই ধৰ। এইটো দৌৰি আছে। আৰু ই দেখা পাই পাগল হৈ গৈছে। কিমান মৰম লগা পোৱালি। এটা বস্তু আছে ইয়াতে দেখাম, ধুনীয়া বস্তু আছে। ইয়াতে মানে কি, বড়োসকলৰ যি মন্দিৰত সোমালে কেনেকুৱা শৃংখলাবদ্ধভাৱে যায়, তাৰে এটা আভাস দি থৈ দিছে ইয়াত। আৰু কেনেকৈ পূজা পাতল কৰে চাই লওক। অৰিজিনেল মানে একদম মানুহ। আৰু চাই লওক কি ধুনীয়াকৈ বনাইছে। দুজন থিয় হৈ আছে আৰু দুজনে পূজা কৰি আছে। মানে ধুনীয়া এটা লুক দিছে, চাই লওক। অৰিজিনেল মানুহ হয়, কিন্তু জীৱটো নাই। আৰু ইয়াক মেকিং কৰা হৈছে। এইখন কলপাত চবেই ক'ব এইখন কলপাত। আৰু দেখাত কলপাত যেন লাগিছে, কিন্তু কলপাত নহয়, বনোৱা হয়। এইখন বনোৱা হয় একদম। কি ধুনীয়া লুক দিছে, চাই লওকচোন এবাৰ।
কেইখন আছে 1 2 3 4 5খন আছে 5খন আৰু আমাৰ এইবিলাক চাই লওক এইবিলাক বস্তু আজিকালি নোপোৱা হ'ল গাঁৱতো নোপোৱা হৈছে কিন্তু ইয়াক ৰাখি থৈছে কি ধুনীয়াকৈ বনাই কিনে থৈ দিছে যাতে ভৱিষ্যত আমি দেখিলে চিনিব পাৰোঁ কি বস্তু হয় এইটো দোনা বুলি কয় পূজা কৰিলে বা এনেকুৱা লাগে বিয়া সভা এইবিলাকতো লাগে আৰু এবাৰ দেখুৱাই দিছোঁ ভালদৰে মন্দিৰটো আছে একদম ধুনীয়া ঠাইত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ধুনীয়াকৈ বনাইছে আৰু শব্দবিলাক শুনিব চৰাই চিৰিকটি এতিয়া আমি গোঠাৰী বুলি কয় বড়ো ভাষাত পূজাৰীজনক আমি সুধিম যে মন্দিৰটোৰ বিষয়ে অলপমান আপুনি কৈ দিয়কচোন অলপমান নমস্কাৰ এই মন্দিৰ মাটিকালি কিমান আছে ইয়াতে আমাৰ মাটিকালি 14 বিঘা আছে এয়া চিনাপনা গাঁৱত অৱস্থিত এই চিনাপনা হিৰিম্বা মন্দিৰ এই মন্দিৰখন 1972 চনৰ পৰা ইয়াতে প্ৰতিষ্ঠা হৈছে আৰু 1972 চনৰ পৰা আহি 2013 চনত আমাৰ এখন মানে বিল্ডিং কমিটি গঠন কৰা হয় এই বিল্ডিং 2013 চনত স্থাপিত হৈছে তাৰপিছত বিল্ডিং কমিটিৰ সভাপতিত্ব দায়িত্ব লয় আমাৰ পেৰাবাৰী BTC আৰু এটা কিমান মানুহ হয় দিনত ছাৰ আমাৰ লমচৰ বেমাৰী মানে তেওঁৰ মানে পৰিচালনাত এই নতুনকৈ বনোৱা বিল্ডিং সম্পূৰ্ণৰূপে 2019 28 এপ্ৰিল তাৰিখে বনা কৰি আমি এতিয়ালৈকে আমি ইয়াতে পূজা আৰম্ভ কৰি আছোঁ আমি এতিয়া নিতেও আমি 400-500 এনেকৈ দৰ্শনাৰ্থীৰে আমি ইয়াত মানে দৰ্শন কৰিব পৰা গৈছে আৰু আমাৰ বিদেশৰ পৰাও আমাৰ বহুত মানে যাত্ৰী আহিছে ভূটান নেপাল উৰিষ্যা ৱেষ্ট বেংগল এনেকৈ বহুত দূৰগতীয়া যাত্ৰী আহি ইয়াত দৰ্শন কৰে গতিকে সকলো ৰাইজক আমি এই মন্দিৰত অহাৰ এটা অনুৰোধ থাকিল যেন সকলো আহি আমাক সহযোগ কৰে আমাৰ এই ধৰ্মৰ মন্দিৰখনত দৰ্শন কৰিবৰ কাৰণে সকলোকে আমি মানে আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু এই মন্দিৰটো বহুত ডাঙৰ হয় চাই লওক বহুত ডাঙৰ আৰু বহুত ভাল লাগে আহিব আশা থাকিল আৰু বন্ধুসকল আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল আমি এতিয়া বাই দিলোঁ এইটো চাই লওক আমি আহিলোঁ এতিয়া আৰু এইয়া ই চেণ্ডেলটো পিন্ধা হোৱা নাই জলদি পিন্ধ আৰু আমি এতিয়া ঘৰত যাম আৰু মন্দিৰটো যিখিনি বাৰু দেখাই দিলোঁ জলদি আহ এতিয়া আমি চাহ অলপ খাই ল'ম তাৰপিছত আমি ঘৰত যাম আৰু ভিডিঅ'টো চাই কেনে পালে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে আৰু এতিয়া আমি চাহটো খাই লওঁ ভালদৰে আৰু ভিডিঅ'টোৰ আৰু অলপমান আছে শেষলৈ চাই থাকিব লাল চাহ খাম চিনি কি খাবি মই বনাই খাম বঢ়িয়া বন্ধ ছাৰ বছ আপুনি কি খাব বন খাবি এইটো স্ক্ৰিপ্টটো চাইছোঁ মই বছ হেৰি খাম বন নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি কৈছে
জিন্দাবাদ মামাজি জিন্দাবাদ মামাজি জিন্দাবাদ আৰু এনেকুৱা ভিডিঅ' পাবলৈ আগলৈ ছাবস্ক্ৰাইব কৰি দিব বুলি আৰু মোৰ লগত গৰমলৈ কি খাইছা কি খাইছা কিহৰ লগত খাইছা গৰমলা Mama, lihat pani hao. Mama. Sudah pani hao. Pani hao. পানী খালে এই পানী বটল এটা পানী বটল এটা দিবচোন চাহ খাই পানী খাব লাগে পানী খাবি তুমি কি মানুহ মই যাই গ'ল দিয়ে মই